Good morning everyone. এয়া আমাৰ চোতালত চাওক পানী একদম আমি একদম পানী তলতে ডুবি আছিলোঁ আৰু যোৱাকালিৰ পৰা পানী অকমান কমিছে নহলে পানী কমাই নাছিলে এয়া চাওক এতিয়াও পানী আছে বহুখিনিয়ে কমিল আৰু পানী আছে কমিবৰ কাৰণে আৰু বাকি এতিয়া মই জিমত যাওঁ তাৰ পাছত আকৌ লগ পাই আছো এয়া আমাৰ ৰাস্তাৰ ফালে পানী চাওক পানী কমিছিলে আকৌ যোৱাকালি ৰাতি মানে বহুত বৰষুণ দিলে সেই কাৰণে পানীবোৰ এতিয়া আৰু বাঢ়িছে Hey guys, এতিয়া মই জিমৰ পৰা বাহিৰে কংকনাহঁতৰ ঘৰত আহিলোঁ সিহঁতৰ ঘৰতো এয়া পানী উঠিছে চাও ৰ'বচোন তাই কি কৰি আছে দেখাই আছোঁ মই এতিয়া 9টা বাজু হৈছে ঐ কংকনা উঠ উঠ উঠে এতিয়া চাহ খাব লৈছোঁ চাহ আৰু বিস্কিট এতিয়া আমি পানী চাব যাওঁ ন হয় পানী চাব যাওঁ আমি কংকনা পুৰা ষ্টাইল কৰি ওলাইছে পানী চাব যাব বোলে আমি নেচাৰেলি গৰ্জিয়াছ হয় এয়া চাওক পানী চাব হৈছে পুৰা লিপষ্টিক কাজল লৈ আহি আছে চাই লওক তাই ক'ত যা তই বাই বাই কংকনা পানী খচি অনুভৱ কেনেকুৱা বঢ়িয়া অনুভৱ কেনে হেল্ল' এভৰিৱান আপোনালোকে দেখিলে মোৰ ভ্লগত মানে আমাৰ ঘৰত কি মানে বানপানী উঠিছে দেখি মই সকলোবোৰ দেখুৱালোঁ আৰু মানে বেলেগ ঠাইত মানে যিমান মানে বেয়া পৰিস্থিতি হৈছে আমাৰ ইয়াতে মানে ভগৱানৰ কৃপাত সেইখিনি হোৱা নাই আৰু য'ত মানে ইমান বেছি মানে বানপানী হৈছে সেইখিনিও সোনকালে মানে কমি যাওক আকৌ মানে আগৰ দৰে আমাৰ মানে যেনেকৈ মানে আমাৰ লাইফষ্টাইলটো চলি আছিলে সকলোৰে তেনেকৈ মানে চলক মই সেইখিনি মই মানে আশা কৰিছোঁ আৰু আজি মই মানে ভ্লগটো বনোৱাৰ এটা মেইন কাৰণ হ'ল মোক মানে বহুতে মানে মোক কমেণ্টত মোক মানে কুৱেশ্যন কৰি আছে মই মানে মাজতে আজি 3 দিনমান হ'ল মই সাইকোমেট্ৰিক টেষ্ট দিব গৈছিলোঁ যিহেতুকে আমাৰ মানে কমাণ্ডৰ মানে সাইকোমেট্ৰিক টেষ্ট আছিলে ন সাইকোমেট্ৰিক মই টেষ্ট দিব গৈছিলোঁ আৰু সাইকোমেট্ৰিক টেষ্ট দিব যাওঁতে মোক মানে বহুতে মানে মোক কুৱেশ্যন সুধিছিলে মোক মানে কেনেকুৱা ধৰণৰ কি কুৱেশ্যন মানে সুধিছিলে সাইকোমেট্ৰিক টেষ্টত আজি মই সেইখিনি ক'বৰ কাৰণে এই ভ্লগটো মই বনালোঁ মোক একো মানে টাফ কুৱেশ্যন মোক কৰা নাছিলে যেতিয়া মানে মই সাইকোমেট্ৰিক টেষ্ট দিব গ'লোঁ তাৰপাছত মানে মোৰ ইমান মানে ভয় লাগিছে হাত ভৰি মোৰ বহুত কঁপি আছিলে মানে কি সুধিব কি নুসুধিব তেনেকুৱা লাগি আছিলে তাৰ পাছত আকৌ এনেকৈ নাম আহিলে মোৰ নাম মাতিলে মই ভিতৰত সোমালোঁ ভিতৰত মানে 3জন আছিলে আৰু 3জন ডাঙৰ অফিচাৰ আছিলে কোন কি মই মানে ইমানটো নাজানো প্ৰথম যাই পাওঁতে মোক সুধিলে তোমাৰ নামটো কি মই ক'লোঁ মোৰ নাম সুমি দাস তাৰ পাছত মোৰ কোৱালিফিকেশ্যন সুধিলে আৰু কোৱালিফিকেশ্যন সুধোতে মানে মই ক'লোঁ মই নাৰ্ছিঙৰ হয় বুলি ক'লোঁ নাৰ্ছিঙৰ যিহেতুকে মই নাৰ্ছিং পোষ্টত মই এপ্লাই কৰিছোঁ তেনেকৈ মই নাৰ্ছিঙৰ বুলি ক'লোঁ তাৰ পাছত নাৰ্ছিঙৰ বুলি কওঁতে মোক সুধিলে ANM নাৰ্ছ ভাল নে GNM নাৰ্ছ ভাল সুধিলে তাৰ পাছত মই ক'লোঁ মানে মোৰ হিচাপত মানে দুটা নাৰ্ছেই ভাল হয় কাৰণ নাৰ্ছত যিহেতুকে মানে ছেম মানে সকলোতে ছেম কষ্ট ন মানে দুটা নাৰ্ছেই ভাল মই তেনেকৈ ক'লোঁ আৰু মোক মানে সুধোতে তেওঁলোকে হিন্দীটো সুধিছে অসমীয়াটো সুধিছে মই হিন্দী বুজি পাওঁ হিন্দী ক'বও জানো কিন্তু মানে গোটেইখিনি কথা মানে বুজাই দিবৰ কাৰণে মই মানে হিন্দীত মানে কমফৰ্টেবল নহয় সেইকাৰণে মই যিমান পাৰোঁ মানে মই অসমীয়াটো কৈছোঁ হিন্দীটো কৈছোঁ একদম মানে মিক্স কৈছোঁ আৰু মই হিন্দীত পঢ়াটো হিন্দীত কৈছোঁ অসমীয়াত পঢ়াটো মই অসমীয়াত কৈছোঁ তাৰ পাছত আকৌ কি হ'ল মোৰ ঘৰত কোন কোন আছে সুধিছে মই ক'লোঁ মোৰ ঘৰত মা আছে দেউতা আছে আৰু ভণ্টি আছে আৰু সেয়াই আৰু তাৰ পাছত ভণ্টি কোন ক্লাছত পঢ়ে সুধিছে তাৰ পাছত আৰু মোৰ দেউতাই কি কৰে সুধিছে মই সেয়াও ক'লোঁ তাৰ পাছত মই মানে যিহেতুকে মই নাৰ্ছিঙৰ হয় ক'ৰবাত মানে মই জব কৰি আছোঁ নেকি সুধিলে
মই ক'লোঁ 1 year মই এনেকৈ প্ৰতীক্ষা হস্পিটেলত কৰিছিলোঁ আৰু তাত কিমান চেলাৰী পাওঁ সুধিছিলে মই ক'লোঁ তাত কিমান চেলাৰী পাওঁ তাৰপিছত তেখেতসকলে মোক সুধিছে তাত ইমান মানে ধুনীয়া এটা চেলাৰী পোৱা তেনেহ'লে তুমি মানে কামাণ্ডোত কিয় আহিব বিচাৰা তাৰপাছত মই ক'লোঁ ছাৰ मेरे बचपन से ये सपना था कमांडो में आने के लिए और डिफेंस लाइन में आने के लिए बहुत ही सपना था इसलिए তাৰপাছত তেওঁলোকে মোক ক'লে এইটো চবেই কৈছে তুমি এটা বেলেগ কোৱা তেতিয়া মই ক'লোঁ মানৱ সেৱা কাৰণে কেলে তেনেকৈ ক'লোঁ তাৰপাছত আৰু তেওঁলোকে হাঁহি হাঁহি কৈছে ময়ো হাঁহি হাঁহিয়ে মানে পাছত মানে এনচাৰ দি আছোঁ আৰু ইমানটো মানে টাফ কৰি মানে সোধা নাই তাৰপাছত আৰু সুধিলে তাৰপাছত আৰু মোক তেওঁলোকে ক'লে তুমি মানে এতিয়া মানে যিটো মানে নাৰ্ছিং লাইনত আছোঁ আৰু মানে কামাণ্ডোৰ মানে যিটো মানে নাৰ্ছিং লাইন হ'ব সেইটো মানে অকণমান মানে ডিফাৰেঞ্চ আছে তেওঁলোকে কৈছে এইটো লাইনতো তুমি মানে মানৱ সেৱা কৰিছিলা এতিয়া তুমি যদি মানে কামাণ্ডোৰ নাৰ্ছিং লাইনত যোৱা তাততো তুমিতো মানুহটো মাৰ্ডাৰ কৰিব লাগিব কি কৰিবা পাৰিবানে মই ক'লোঁ পাৰিম ছাৰ তেনেকৈ ক'লোঁ তাৰপাছত আৰু সেইখিনিয়ে আৰু মোক বেলেগ আৰু কুৱেশ্যন কৰা নাই আৰু এয়াই সুধিছে মানে ইমান এটা ভাল পোষ্টত আছোঁ মানে মই নাৰ্ছিং লাইনত আছোঁ তেনেকুৱা মানে নাৰ্ছিং লাইনত থাকি কিনে মই মানে কামাণ্ডোত কিয় আহিব বিচাৰিছোঁ তেনেকেই মানে সেইখিনিয়ে আৰু সুধিছে তেতিয়া মই ক'লোঁ দেশকে সেৱা करने के लिए और मेरे बचपन से यही सपना था এইখিনিয়ে ক'লোঁ আৰু বেলেগ কোৱা নাই তেওঁলোকক তেনেকৈ তাৰপাছত মানে তেওঁলোকে আহিব দিলে আহিলোঁ আৰু সেয়াই আৰু বেছি চিন্তা কৰিবলগীয়া একো নাই মানে বেছি টাফ সোধা নাই বেলেগক কি সুধিছে মই নাজানো কিন্তু মোৰ ক্ষেত্ৰত মানে মোক এইখিনি সুধিছে বাকী মোৰ ফালৰ পৰা যিখিনি কৰিবলগীয়া আছিলে মই কৰিলোঁ বাকী এতিয়া আৰু নাজানো আৰু এইটো মানে ওপৰ ভগৱানে গম পায় কি হ'ব মানে ফাইনেল ৰিজাল্ট কি হ'ব সেইটো আৰু মানে ভগৱানে গম পায় এইখিনিয়ে মই আপোনালোকক ক'লোঁ মানে বহুতে মোক কুৱেশ্যন কৰি আছিলে